নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাম। ছাৰ বাইদেউসকল, আজি মই আপোনালোকক এই ভিডিঅ'ত দেখাম যে আপোনালোকে CSEG-ত কেনেকৈ মিটিং শিডিউল কৰিব। তো মিটিং আপোনালোকে যেতিয়া শিডিউল কৰিব যাব তেতিয়া আমাৰ টিচাৰক এড কৰিব লাগিব। তো আপোনালোকে মিটিঙৰ টিচাৰ এড কৰাৰ আগতে আমাৰ প্ৰতিজন টিচাৰৰ CSEG-ত ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব। তো আপোনালোকে টিচাৰৰ CSEG-ত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই এটা ভিডিঅ' বনাইছো, আপোনালোকে আই বটন ওপৰত দেখা পাই আছে, তাতে ক্লিক কৰি এই ভিডিঅ' চাই ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰিব, বা মই সেই ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই ভিডিঅ' চাই টিচাৰ ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰিব। তো আপোনালোকে মিটিং শিডিউল কৰাৰ পিছত আপোনালোকে মিটিঙৰ ৰিপৰ্ট কেনেকৈ আপলোড কৰিব এইখন মই আপোনালোকক সম্পূৰ্ণ এই ভিডিঅ'ত দেখাই দিম। তো ছাৰ বাইদেউসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। ছাৰ বাইদেউসকল, আপোনালোকে মিটিং শিডিউল কৰাৰ কাৰণে ফাৰ্ষ্ট গুগল ক্ৰমত গৈ স্ক্ৰীনত দেখা লিংক আপোনালোকে কপি কৰি তাতে পেষ্ট কৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব। ইয়াতে আপোনালোকে নিজৰ ক্লাষ্টাৰ ইউজাৰ ID দিব আৰু পাছৱৰ্ড দি লগইন কৰিব। তো মই লগইন কৰি আছো। ছাৰ বাইদেউসকল, লগইন কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব, আপোনালোকে দেখা পাই আছে। ইয়াতে প্ৰথম অপশ্যনত আপোনালোকে দেখা পাই আছে শিডিউল এ মিটিং। আপোনালোকে ইয়াতে মিটিং শিডিউল কৰিব পাৰিব। ইয়াৰ পিছত 2 নম্বৰত অপশ্যনত আছে ভিউ শিডিউল এণ্ড পাষ্ট মিটিং। ইয়াতে আপোনালোকে আপোনালোকৰ শিডিউল কৰা মিটিং চাব পাৰিব, আৰু ইয়াৰ পৰা আপোনালোকে যদি ডিলিট কৰিব বিচাৰে, ধৰক আজি মিটিংটো আপোনালোকে নিদিয়ে বেলেগ দিন দিব, সেইটো ডেট আপোনালোকে ডিলিট কৰিব বিচাৰে ইয়াতে গৈ আপোনালোকে ডিলিট কৰিব পাৰিব। 3 নম্বৰ অপশ্যনত আছে সাবমিট মিটিং ৰিপৰ্টছ এণ্ড আদাৰ্ছ ডিটেইলছ। আপোনালোকে যেতিয়া মিটিং কৰিব ইয়াৰ পিছত আপোনালোকে এই 3 নম্বৰ অপশ্যনত গৈ আপোনালোকে কি কৰিব লাগিব, ৰিপৰ্ট সাবমিট কৰিব লাগিব। তো মই আপোনালোকক এতিয়া মিটিং কেনেকৈ শিডিউল কৰিব এইখন দেখাই দিম। তাৰ বাবে কি কৰিব লাগিব, আমাৰ 1 নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব, শিডিউল এ মিটিঙত ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছো। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাই আছে এটা ফৰ্ম আহিছে। ইয়াতে লিখা আছে শিডিউল মিটিং, আৰু ইয়াতে টাইটেল আহিছে। ইয়াতে আপোনালোকে ক্লাষ্টাৰ মিটিঙত যি টাইটেল লিখে এইখন লিখি দিব, যেনেকৈ 1 ডে ক্লাষ্টাৰ লেভেল মান্থলি অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম ফৰ দ্য মান্থ অফ জানুৱাৰী, বা আপোনালোকে যে লাষ্ট মান্থৰ দিয়ে ডিচেম্বৰ বা ফেব্ৰুৱাৰী, আপোনালোকে যি মান্থৰ আছে এইটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। সেইভাবে মই ফিল আপ কৰি আছোঁ। ইয়াতে আপোনালোকে দেখা পাই আছে মই ফিল আপ কৰি দিলোঁ। টাইটেল ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে লিখা আছে ডেট এণ্ড টাইম। আমাৰ ইয়াৰ পৰা ডেট এণ্ড টাইম চিলেক্ট কৰিব লাগিব। টাইম এণ্ড ডেট চিলেক্ট কৰাৰ কাৰণে মই ইয়াতে ক্লিক কৰিম। মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে কেলেণ্ডাৰ আহি গ'ল, আৰু তলতে আপোনালোকে দেখা পাই আছে টাইমটো আহি গ'ল। আমি এইখনৰ পৰা আমি চিলেক্ট কৰিম। তো যিহেতু মই ডিচেম্বৰ মাহৰটো চিলেক্ট কৰিম, সেইকাৰণে মই কি কৰিম, এইটো কৰ্নাৰত ক্লিক কৰিম। ক্লিক কৰি ডিচেম্বৰ মাহ ইয়াতে আপোনালোকে দেখা পাই আছে। এতিয়া মই ডেটটো চিলেক্ট কৰি আছোঁ 14। এতিয়া টাইমটো চিলেক্ট কৰিলোঁ 12:30 চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ ডেট এণ্ড টাইম অট'মেটিক আহি গৈছে। এতিয়া আমাৰ কি কৰিব লাগিব, ইয়াতে ভেনু আমাৰ দিব লাগিব। তো মই ভেনু ফিল আপ কৰি দি আছোঁ। ভেনু ফিল আপ কৰাৰ পিছত ইয়াত আমাৰ কি কৰিব লাগিব, শিডিউলত ক্লিক কৰিব লাগিব। তো মই শিডিউলত ক্লিক কৰি আছোঁ। এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে মিটিং শিডিউল ছাকচেছফুলি বুলি লিখা আহিছে। এতিয়া আমি কি কৰিম, অ'কে কৰি দিম। অ'কে কৰাৰ পিছত এতিয়া আমাৰ কি কৰিব লাগিব, ইয়াতে দেখা পাই আছে চিলেক্ট মিটিং বুলি লিখা আছে। ইয়াতে আমাৰ চিলেক্টত ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰিলোঁ। কৰাৰ পিছত এতিয়া যে আমি ওপৰত টাইটেলটো দিছোঁ, এই টাইটেল আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ আহি গৈছে। এই টাইটেলটো আমি চিলেক্ট কৰিব লাগিব। তো মই চিলেক্ট কৰি আছোঁ। চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে আৰু এটা অপশ্যন দেখা পাই আছে এড পাৰ্টিচিপেণ্ট। অৰ্থাৎ আমাৰ ইয়াতে পাৰ্টিচিপেণ্টক কি কৰিব লাগিব, এড কৰিব লাগিব। তো পাৰ্টিচিপেণ্ট এড কৰাৰ আগতে আপোনালোকে টিচাৰৰ ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। আপোনালোকে টিচাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকে ইয়াতে এড কৰাব পাৰিব। ইয়াতে আপোনালোকে দেখা পাই আছে এণ্টাৰ পাৰ্টিচিপেণ্ট মোবাইল নম্বৰ বুলি লিখা আছে। ইয়াতে আপোনালোকে মোবাইল নম্বৰ দিব। ইয়াতে ফেচ নেম আছে, তাতে আপোনালোকে ক্লিক কৰিব, পাৰ্টিচিপেণ্ট আহি যাব, আৰু আপোনালোকে ইয়াতে এড পাৰ্টিচিপেণ্ট কৰি দিব। ইয়াতে আপোনালোকে মাল্টিপল পাৰ্টিচিপেণ্ট এড কৰিব পাৰিব। তো মই আপোনালোকক দেখাই দি আছোঁ।
ইয়াতে আপোনালোকে দেখা পাই আছে মই মোবাইল নম্বৰ ফিল আপ কৰিলোঁ। এতিয়া ফ্ৰেছ নেমত ক্লিক কৰিম। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে টিচাৰৰ ডিটেইলছ আহি গ'ল। এতিয়া মই কি কৰিম এড পাৰ্টিচিপেণ্টত ক্লিক কৰিম। এতিয়া দেখা পাই আছে ইয়াতে পাৰ্টিচিপেণ্ট আহি গ'ল। ইয়াতে একশ্যন আছে আৰু আপোনালোকে যদি বিচাৰে আপোনালোকে ডিলিটো কৰিব পাৰিব। ছেকেণ্ড পাৰ্টিচিপেণ্ট মই এড কৰি আপোনালোকক আকৌ দেখাই দি আছোঁ। এতিয়া আপোনালোকে দেখা পাই আছে মই মোবাইল নম্বৰ ইয়াতে ফিল আপ কৰি ইয়াতে ফ্ৰেছ নেমত ক্লিক কৰিছোঁ। ইয়াতে টিচাৰৰ নাম আহি গৈছে। এতিয়া আমি কি কৰিম আকৌ এড পাৰ্টিচিপেণ্টত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে আমাৰ আহি যাব। আপোনালোকে দেখা পাইছে 2 নম্বৰ আহি গ'ল। এইদৰে আপোনালোকে ক্লাছৰ গোটেই টিচাৰৰ মোবাইল নম্বৰ চাৰ্চ কৰি ইয়াতে আপোনালোকে আগত এড পাৰ্টিচিপেণ্ট কৰিব লাগিব। আপোনালোকে সেম প্ৰচেছত 1 by 1 টিচাৰ আপোনালোকে এড কৰিব। আপোনালোকে দেখা পাই আছে মই গোটেই ক্লাছৰ টিচাৰ এড কৰিছোঁ। ইয়াতে আপোনালোকে সেম ফোন নম্বৰ দিব, ইয়াতে ফ্ৰেছ নেম কৰিব আৰু ইয়াতে এড পাৰ্টিচিপেণ্ট কৰিব। এইদৰে আপোনালোকে গোটেই টিচাৰবিলাক এড কৰিব পাৰিব। আৰু যদি আপোনালোকে ডিলিট কৰিব বিচাৰে আপোনালোকে ডিলিট কৰিব পাৰিব। আৰু টিচাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব তাৰ বাবে মই এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে ওপৰত আই বটন দেখা পাই আছে, তাতে ক্লিক কৰি আপোনালোকে চাব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাতে আপোনালোকে ক্লিক কৰি এই ভিডিঅ' চাব পাৰিব। এইখিনি আপোনালোকে নাম এড কৰাৰ পিছত একেবাৰে তলত আছে আপোনালোকে দেখা পাই আছে মিটিং এজেণ্ডা বুলি লিখা আহিছে। ইয়াতে আছে এজেণ্ডা, তাৰপিছত আছে ডেট এণ্ড টাইম আৰু ডেছক্ৰিপশ্যন। ইয়াতে আপোনালোকে তলত ডেছক্ৰিপশ্যনত এণ্টাৰ এজেণ্ডা ডেছক্ৰিপশ্যন, তাতে আপোনালোকে এজেণ্ডাৰ ডেছক্ৰিপশ্যন লিখি দিব পাৰে বা আপোনালোকে ইয়াতে যি এজেণ্ডা দিব সেইখন আপোনালোকে কপি পেষ্ট কৰি দিব পাৰে। তো মই এজেণ্ডা ফিল আপ কৰি আছোঁ। এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে মই এজেণ্ডাৰ টাইটেলবিলাক ইয়াতে ফিল আপ কৰি দিলোঁ নাম্বাৰ ৱাইজ। এতিয়া কি কৰিম আমি ইয়াতে ডেট এণ্ড টাইম চিলেক্ট কৰিম ইয়াৰ পৰা। তো মই চিলেক্ট কৰি আছোঁ। ডেটটো আৰু টাইমটো চিলেক্ট কৰিলে আপোনালোকে দেখা পাই আছে ইয়াতে এণ্টাৰ এজেণ্ডা ডেছক্ৰিপশ্যন বুলি লিখা আছে। আপোনালোকে এই এজেণ্ডাৰ টাইটেলবিলাকে ইয়াতে কপি পেষ্ট কৰি দিব পাৰে বা আপোনালোকে ডেছক্ৰাইব কৰিব বিচাৰিলে ডেছক্ৰাইব কৰি দিব পাৰে। তো মই এইটোৱে কপি কৰি দি আছোঁ ইয়াতে। তো মই কপি কৰি দিলোঁ। কপি কৰাৰ পিছত ইয়াতে একেবাৰে তলত দেখা পাই আছে এড এজেণ্ডা বুলি লিখা আছে। মই এড এজেণ্ডাত ক্লিক কৰি আছোঁ। এতিয়া আপোনালোকে দেখা পাই আছে এজেণ্ডা এডেড ছাকচেছফুলি বুলি লিখা আহিছে। এতিয়া আমি কি কৰিম অ'কে কৰি দিম। মই অ'কে কৰি দিলোঁ। এতিয়া অ'কে কৰাৰ পিছত আপোনালোকে একেবাৰে তলৰ ফালে যাব আৰু ইয়াত আপোনালোকে দেখা পাব যে আমাৰ এজেণ্ডাবিলাক বা আমাৰ এজেণ্ডা আই ডি ইয়াতে আহি গৈছে, দেখা পাই আছে। ইয়াতে আমাৰ এজেণ্ডাবিলাক আহি গৈছে, ইয়াতে আমাৰ ডেট এণ্ড টাইম আহি গৈছে, এইবিলাক আমাৰ আহি গৈছে। এতিয়া যদি আমি মিটিংটো ডিলিট কৰিব বিচাৰোঁ ইয়াতে ডিলিট বুলি লিখা আছে, আপোনালোকে ডিলিটত ক্লিক কৰি ডিলিট কৰিব পাৰিব বা আপোনালোকে সেম আকৌ নতুনকৈ এড কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখাম আপোনালোকে মিটিং কৰাৰ পিছত ৰিপৰ্ট কেনেকৈ আপডেট কৰিব বা আপলোড কৰিব। তো তাৰ বাবে মই কি কৰিম ইয়াতে 3টা লাইন দেখা পাই আছে। এই লাইনত মই কি কৰিম ক্লিক কৰিম। ক্লিক কৰাৰ পিছত হোম লিখা আছে, হোমত ক্লিক কৰিম। এতিয়া আপোনালোকে আকৌ দেখা পাই আছে আমাৰ আগৰ পেজটো আহি গৈছে। এতিয়া আমি ভিউ চিডিউল এণ্ড পাষ্ট মিটিঙত ক্লিক কৰি আমি চিডিউল কৰা মিটিংটো চাব পাৰিম। তো মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ গোটেই ডিটেইলছবিলাক আমি যি এড কৰিছিলোঁ গোটেইটো আহি গৈছে আৰু আমাৰ ইয়াতে ষ্টেটাছ পেণ্ডিং বুলি আহিছে, যিহেতু আমি মিটিঙৰ ৰিপৰ্ট এতিয়ালৈকে আপলোড কৰা নাই। আৰু ইয়াতে একেবাৰে কৰ্নাৰত এটা ডিলিটৰ অপশ্যন আছে। যদি আপোনালোকে মিটিংটো ডিলিট কৰিব বিচাৰে আপোনালোকে ডিলিট কৰিব পাৰিব। তো মই আকৌ বেক কৰি আছোঁ। বেক কৰাৰ পিছত একেবাৰে তলত আপোনালোকে দেখা পাব এটা লিখা আছে যে ক্লাষ্টাৰ মিটিং কাউণ্ট বাই মান্থ। ইয়াতে আছে শিডিউল আমাৰ ব্লু টিক আছে, কমপ্লিট যদি হয় আমাৰ গ্ৰীণ টিক হ'ব আৰু পেণ্ডিং যদি থাকে আমাৰ য়েল্লো টিক হ'ব। যেহেতু মই ডিচেম্বৰৰ মিটিং শিডিউল ইয়াতে আপলোড কৰিছোঁ আৰু আমাৰ ষ্টেটাছ পেণ্ডিং আছে, সেইকাৰণে আপোনালোকে দেখা পাই আছে ইয়াতে ডিচেম্বৰ তলত পেণ্ডিং য়েল্লো কালাৰ বুলি আছে। এতিয়া আমি যেতিয়া ৰিপৰ্টটো আমি ছাবমিট কৰিম তেতিয়া আমাৰ এইটো গ্ৰীণ কালাৰ হৈ যাব। ৰিপৰ্ট ছাবমিট কৰাৰ কাৰণে আমি কি কৰিম ইয়াতে ছাবমিট মিটিং ৰিপৰ্টছ এণ্ড আদাৰ্ছ ডিটেইলছ বুলি আছে, আমি তাতে ক্লিক কৰিম। তো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ কি কৰিব লাগিব ফাৰ্ষ্ট চিলেক্ট এ মিটিং, আমি ইয়াতে ক্লিক কৰি আমাৰ মিটিংটো চিলেক্ট কৰিব লাগিব। এতিয়া ক্লিক কৰাৰ লগে লগে আমি যে এড কৰিছোঁ এই মিটিংটো আহি গৈছে। তো মই ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এতিয়া যে আপোনালোকে পাৰ্টিচিপেণ্ট এড কৰিছিলে গোটেই কেইজনৰ নাম আহি যাব। ইয়াত আপোনালোকে দেখা পাই আছে পাৰ্টিচিপেণ্ট আই ডি, পাৰ্টিচিপেণ্ট নেম আহিব আৰু এটেণ্ডেঞ্চ আহিব। আপোনালোকে ইয়াতে অনলাইনত এটেণ্ডেঞ্চ দিব লাগিব। তো মই দি আছোঁ। তো মই এটেণ্ডেঞ্চ ফিল আপ কৰি দিলোঁ। ইয়াতে আপোনালোকে দেখা পাই আছে যিহেতু সকলোৱে প্ৰেজেণ্ট আছিল সেইকাৰণে মই প্ৰেজেণ্ট দি দিলোঁ। এতিয়া ইয়াতে আছে
আপলোড এ মিটিং মিনিটছ আমাৰ কি কৰিব লাগিব আমি যে এতিয়া মিটিং কৰিছিলোঁ তাৰ আমাৰ ডকুমেণ্টছ ইয়াতে আপলোড কৰিব লাগিব অৰ্থাৎ আপোনালোকে ফটো আপলোড কৰিব পাৰিব তাৰ বাবে আমাৰ কি কৰিব লাগিব ফটো অনলি পিডিএফত হ'ব লাগিব আৰু মেক্সিমাম সাইজ 2 MB ৰ ভিতৰত হ'ব লাগিব তা আপোনালোকে আগতেই এইখন পিডিএফ বনাই ল'ব আৰু মেক্সিমাম সাইজ 2 MB ৰ ভিতৰত ৰাখিব ৰাখাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব চুজ ফাইল বুলি লিখা আছে আপোনালোকে দেখা পাই আছে চুজ ফাইলত ক্লিক কৰিব চুজ ফাইলত ক্লিক কৰি আপোনালোকে মিটিংৰ ফটো আপলোড কৰি দিব তো মই মিটিংৰ ফটো ইয়াতে সিলেক্ট কৰিলোঁ সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ফটোজ বুলি লিখা আহিছে এতিয়া কি কৰিম ৰিপৰ্ট ইয়াতে আপোনালোকে এটেন্ডেন্স ৰিপৰ্ট দি দিব তো মই চুজ ফাইলত আকৌ ক্লিক কৰি আছোঁ এতিয়া মই এটেন্ডেন্স ৰিপৰ্টত সিলেক্ট কৰি ললোঁ আপোনালোকে দেখা পাই আছে আৰু ইয়াতে আছে ভিডিও ইয়াতে আপোনালোকে মেক্সিমাম 5 MB ৰ ভিতৰত ভিডিও আপলোড কৰিব পাৰিব আৰু অডিও আপলোড কৰিব পাৰিব আৰু এই দুটা আমাৰ অপচনেল হয় আপোনালোকে দেখা পাই আছে ৰেড ষ্টাৰ নহয় তা আপোনালোকে যদি আপলোড নকৰে একো নাই ইয়াৰ পিছত আছে ইম্পৰ্টেন্ট পইণ্ট ডিসকাস আমি কি কি ইম্পৰ্টেন্ট পইণ্ট ডিসকাস কৰিছো ইয়াত আমাৰ দিব লাগিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আমাৰ ৰিকোয়াৰ্ড হয় আমাৰ দিবই লাগিব 4 নম্বৰ 5 নম্বৰ এইবিলাক আমাৰ অপচনেল হয় তা মই কেইটামান এজেন্ডাৰ নাম ইয়াতে লিখি দি আছো কি কি আমি আলোচনা কৰিছিলোঁ এতিয়া মই তিনিটা পইণ্ট ইয়াতে এড কৰি দিলোঁ এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে ইম্পৰ্টেন্ট ইস্যু বুলিও লিখা আছে কিন্তু এইখন আমাৰ অপচনেল হয় ইয়াত আপোনালোকে দিব পাৰে নিদিলেও একো নাই আৰু একেবাৰে তলত আপোনালোকে দেখা পাই আছে এটা হোৱাইট বক্স আছে তাতে আমাৰ ক্লিক কৰিব লাগিব ক্লিক কৰি এই বক্সক ব্লু কৰিব লাগিব যেটো আমাৰ এটেন্ডেন্স হৈ গৈছে আমাৰ ৰিপৰ্ট আপলোড হৈ গৈছে আৰু আমাৰ ইম্পৰ্টেন্স পইণ্ট বিলাক যিবিলাক আমি ডিসকাস কৰিছো এটো আমি মেনশন কৰি দিছো এতিয়া আমি সেভ মিটিংত ক্লিক কৰিম তলত দেখা পাই আছে সেভ মিটিং তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে মিটিং ৰেকৰ্ড সেভ সাকসেসফুলি এতিয়া আমি কি কৰিম ওকে কৰি দিম মই ওকে কৰি দিলো এতিয়া মই আকৌ বেক কৰি দিম বেক কৰাৰ পিছত একেবাৰে তলত আকৌ আপোনালোকে চাব ক্লাষ্টাৰ মিটিং কাউন্ট বাই মান্থ আছে আৰু ইয়াতে আপোনালোকে স্ক্ৰল কৰি ৰাইট সাইডৰ পৰা লেফট সাইডত আনিব এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে আগত আমাৰ ইয়েলো হৈ আছিল এতিয়া আমাৰ কমপ্লিট অৰ্থাৎ আমাৰ গ্ৰীন হৈ গৈছে এই দৰে আপোনালোকে মিটিং শিডিউল কৰিব পাৰিব মিটিংৰ ৰিপৰ্ট সাবমিট কৰিব পাৰিব তো ধন্যবাদ স্যাৰ বাইদেউসকল আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ